वेलकम टू माय यूट्यूब चैनल आपलोगले बहुत दिन मन एटा भिडिओ লৈ আহিলো আজি আমাৰ মানে গাৰ নামগোৱা আছিল নামগোৱা পানী তোলা মই তাকে মানে ভাবিছিলো আপোনালোকক দেখাম বুলি কিন্তু কি হ'ব উলাওতে কোতে অলপ দেৰি হৈ গল হেতু কাৰণে ভিডিওটো অলপ দেৰিকে ষ্টাৰ্ট কৰিলো তো দেখাই থাকিম আপোনালোকক ভিডিওটো ধুনিয়াকে পিছফালে বেণ্ড পাৰ্টি আহি আছে সকলো ধুনিয়াকে আহি আছো আৰু আগতো বহু মানুহ গৈ আছে আমি গৈ আছো বাহু গৈ আছো সকলো আহি আছে এতিয়া আমি দীঘলী নদী বুলি কয় আমাৰ দাদাও ভিডিও বনাই আছে এখন দেখতে এতিয়া আমি এখন দীঘলী নদী এখন আমাৰ দলং হয় ইয়াতে ধুনীয়াকৈ পানী তুলিব লগৰ কেইজনী মানে ভণ্টি কেইজনী লগ পাই গ'লো হেল্ল' দীঘলী নদী এখন ইয়াতে এতিয়া ধুনীয়াকৈ পানী তুলিব আপোনালোকে চাই থাকিব ভিডিঅ'টো আপোনালোকক দেখাই আছো ধুনীয়াকৈ অকণো ক্লিক নকৰাকৈ চাই থাকিব এইজনী মোৰ লগৰ হয় হিমাদ্ৰী তাই তাই ওলাই আহিছে আমি দেখাই আছো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে দেখি নাপাবি তাত নামি পেলাই ধুনীয়াকৈ মানে এটা এটাকৈ ধুনীয়াকৈ গা ধুব মানে তাত কিবা কিবি নিয়ম আছে এয়া কৰিব আৰু বেছি গৰম লাগেতো সেইটো কাৰণে এইফালে অকণ ওলাই ককাই দিওঁ বোলে মই হাই ৰাখি হাঁহি দিছে তাই লাজ কৰিছে দেখি এতিয়া আমি তললৈ আহিছোঁ বকুলজোপা তললৈ বকুলজোপাৰ আখজোপা তলত বহুত ভাল লাগিছে চব মানুহে ইয়াতে বহি আছে তাত যিহেতু গৰম কাৰণে ইয়াতে অলপ বহি লৈছে তাত পানী তোলা মানুহখিনি তাত পানী তুলি আছে নিয়ম কৰি আছে আৰু আমি ইয়াত ধুনীয়াকৈ বহিব আহিছোঁ বহুত
লাগিছে, ধুনীয়া বতাহ মাৰি আছে এইকণতে। আৰু পানী তুলি আছে দলং ওপৰত মানুহে, গোপিনীসকলে পানী তুলি আছে। আৰু আমি ইয়াত গৰম বেছি কাৰণে ইয়াত বহি আছে মানুহবিলাক, বহুত গৰম হৈ আছে। আগত আহি আছো ধুনীয়াকে কাজল আৰু মই। এইডাল ধুনীয়া লাগিছে, ভাল লাগিছে দেই। গৈ আছো সেইটো নামঘৰত গৈ আছে এতিয়া ধুনীয়াকে নাচিব চাগে আকৌ নামঘৰত। মই অকণমান নাচি
ভাল লাগে। পাই গৈছোঁ নামঘৰ আমি এতিয়া আহি আছে ভূমিসকল এতিয়া লাহে লাহে সেয়া সেয়া এতিয়া নামঘৰ পাই গ'লোহি নামঘৰ বাট চোৱা সেয়া দেখিছে আপোনালোকে আহি আছে নিয়ম নীতি কৰি আছে এইফালে ধুনীয়াকৈ চাহ বনাই আছে ধুনীয়াকৈ চাহ বনাইছে এতিয়া অকণমান বহি কৰি আমিও খাম চাহ ফাৰ্ষ্ট আমি এতিয়া নাচি আহোঁ অকণমান গল্প তাত আছে পিছত দেখাম আহা আমি নাচি ল'ম আহা এতিয়া আপোনালোকক মই দেখাই আছোঁ আমি কেনেকৈ নাচিম আপোনালোকে চাই থাকিব ভিডিঅ'টো
লাগিছে, বহুত ভাগৰ লাগিছে, বহুত নাচিলোঁ। এতিয়া ধুনীয়াকৈ চাহ অকণ খাই এটা ভিডিঅ' বনোৱা গাখীৰ চাহ, এইজনী মা ধুনীয়াকৈ চাহ বনাই আছে। এইজনী আমৈটো আমাৰ চাহ খাই আছে ধুনীয়াকৈ। কাজলক চাহ নিদিলে, ৰেগু দিয়ক খাবা চাহ। অঁ আমাৰ কাজলক চাহ অকণ খুজি আছে। গাখীৰ চাহ একাপ খাই লওঁ ধুনীয়াকৈ অকণমান পেষ্ট চুজি ধুনীয়াকৈ খাই লওঁ। চাহ গাখীৰ চাহ আৰু ধুনীয়াকৈ অকণমান চুজি পেষ্ট তাকে অকণ খাই লওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই কাৰণে বহুত ভোক লাগিছে, সেইকাৰণে খাই লওঁ আৰু চাহকণ। ই আই এতিয়া খাই থাকিলেও ল'ৰা চাগে ভাল লাগিছে খাই, ধুনীয়াকৈ খাই লওঁ। বহুত ভোক লাগি আছে চাহকণ। এতিয়া সকলোৱে ধুনীয়াকৈ চাহ খাব আহিছে, পানী তুলি আহি নীতি কৰা হৈ গ'ল। ধুনীয়াকৈ এতিয়া চাহ খাই আছে। নাচন বাগনি কৰিলোঁ আমি। এইটো ভাল লাগিছে বাইদেউ। এতিয়া ধুনীয়াকৈ আমি পৰঠাটো খাই লওঁ। তাৰপিছত আমাৰ ইয়াতে ধুনীয়াকৈ লাইনকৈ ধুনীয়াকৈ বহি আছোঁ আৰু ইয়াতে লগতে খিচিৰি দিব। খোৱা মানে ভাতে খুৱাব নাজানো আৰু কৈছোঁ মানে আৰু দিলে ধুনীয়াকৈ ইয়াতে খাম আৰু ধুনীয়াকৈ ভাত খাবলৈ। এতিয়া ধুনীয়াকৈ কাঁহী চাহী লৈ ৰেডি আমি গিলাচত পানী তোমাৰ কিয়নো ইমান লাজে আমি খাবলৈ মানে ৰেডি আৰু মই কাঁহী চাহী দিলোঁ অকণমান চাফা ধুনীয়াকৈ জুই কৰি দিছে বাৰু। দিলোঁ অকণ ধুনীয়াকৈ চন্দন দিয়া দিয়া পানী দিয়া চন্দন চন্দন পানী ইমান চন্দনে পানী দিব নাজানো। চন্দন মোক ইয়াত পানী অকণ দিয়া কাঁহীখনত। ধুনীয়াকৈ ভাত খাবলৈ দিবানে? খাই লওঁ আমি। এয়া ভাজি দালি আৰু বিলাহী চপ খাই লওঁ।